নমস্কাৰ, মই নমিতা। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নমিতা ব্লগ এণ্ড কিটচেন চেনেললৈ। আশা কৰোঁ সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। মই আজি আপোনালোকক কেইযোৰমান বোৱা কাপোৰ দেখাবলৈ লৈছোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে দেখাবলৈ লৈছোঁ পদ্মিনী আৰু জিলিলে সূতাৰ বোৱা কাপোৰযোৰ ৰঙা। এইযোৰ পদ্মিনী আৰু জিলিলে সূতাৰ কৈছিলোঁ। ফুলিবোৰ এনেকৈ দিয়া হৈছে আৰু পটিটো এনেকৈ মাজে মাজে ৰুলেক্স মৰা হৈছে। গোটেই চাদৰখনত মাজে মাজে ফুল বচা হৈছে। এয়া আৰু মেখেলাখনো তেনেকৈয়ে বাচিছিলোঁ। মই নিজে বচা কাপোৰ কিছুহে দেখাইছোঁ দেই। এখন মেখেলাখন ব্লাউজটো চিম্পুলকৈ চিলাই লৈছিলোঁ। এইটো ব্লাউজটো নীলা ৰঙৰ এযোৰ দেখাইছোঁ, ডাঠ নীলা ৰঙৰ। এইখন মেখেলাখন এনেকৈ দিয়া হৈছে। এইখন মেখেলাখন চাদৰখন আঁচু দিছিলোঁ। এয়া আঁচু দিয়া হালধীয়া, কমলা আৰু গুলপীয়া তিনিটা ৰঙৰ দিছিলোঁ। আৰু তেনেকৈয়ে আঁচলটো এনেকৈ দিলোঁ ফুল বাচি। দহি নিজে লগাইছিলোঁ। এয়া চাদৰখন এতিয়া দেখাবলৈ লৈছোঁ পাতল কমলা ৰঙৰ এইযোৰ। এইযোৰ ফুলবোৰ লাইন লাইনকৈ দি দিছিলোঁ, এক ৰঙী লাইনকৈ। এইফালে পটি দুটা লাইন বাচি দিছিলোঁ। মেখেলাখনো একেই। এইখন মেখেলাখনৰ ওপৰত মাত্ৰ দুলাইন আছে। এই লাইন ক'লা আৰু সেউজীয়া। এইযোৰ বহুত আগতে বোৱা হৈছিলে। ব্লাউজটো সেইকাৰণে চিম্পুলকৈ চিলাইছিলোঁ। এইটো ব্লাউজটো আৰু শেষত যিযোৰ বৈছিলোঁ এইযোৰ দহিটো লগালোঁ উজ্জ্বল দেখিছে। আৰু ইয়াত পাৰিটো আঁচু মাৰি দিলোঁ। এখন মাজতে এনেকৈ আৰু আঁচলটো এনেকৈ দিয়া হৈছে। আৰু মাজত এইডোখৰত কৰিব, সেইডোখৰ হৈছে ইয়াত মানে বস্তুটো এনেকৈ কৰিব, জাপি ল'লে মানে এইডোখৰত এনেকৈ কৰিব। চাদৰখন হ'ল এয়া, মেখেলাখন এয়া। মেখেলাখন ওপৰলৈ লাইন ফুল বাচিলোঁ। এয়া সেউজীয়া। এইযোৰৰ ব্লাউজটো এনেকৈ লগাই ল'লোঁ আৰু পিঠি চাইডে দিছিলোঁ। এয়া প্ৰথম লগাইছিলোঁ জুনুকাবোৰ মানে
আপোনালোকক আৰু চিংগুল মেখেলা এখন দেখাবলৈ আছে, সেয়া দেখাম। এখন চিংগুল মেখেলা পদ্মিনী সূতাৰ এই নীলাযোৰ পদ্মিনী সূতাৰ হৈছিলে আৰু এইযোৰ কমলাযোৰ পদ্মিনী সূতাৰ। মাত্ৰ এই কমলা ৰঙৰ হালধীয়া নিচিনা এয়া। এইযোৰ থাইনেলৰ সূতা প্ৰথম লগাইছিলোঁ, থাইনেলৰ সূতা লগালোঁ প্ৰথম। ভিডিঅ'টো চাই কেনে পালে জনাব, ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বৰ্তমান ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ।